নমস্কাৰ বন্ধু-বান্ধৱীসকল, পুনৰ এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। অইল ইণ্ডিয়া লিমিটেড অইলৰ ফালৰ পৰা আপোনালোকৰ কেইবাটাও চাকৰি ওলাইছে। যিসকলে পলিটেকনিক, ITI বা মেট্ৰিক পাছ কৰি থৈছে সেইসকলৰ কাৰণে আপোনালোকৰ সোণালী সুযোগ। 262টা পদ ওলাইছে, আপোনালোকৰ ৱৰ্ক পাৰ্চন পোষ্ট ওলাইছে, যিকেইটাৰ কাৰণে আপোনালোকে ঘৰতে বহি অনলাইনতে এপ্লাই কৰিব পাৰিবা। অইল ইণ্ডিয়া লিমিটেডৰ ফালৰ পৰা পদকেইটা ওলাইছে, 262টা ৱৰ্ক পাৰ্চন পদ ওলাইছে। এইটো অইল ফিল্ড কোৱাৰ্টাৰ দুলীয়া জেনত ওলাইছে। গ্ৰেড 3 আপোনালোকৰ 1 নম্বৰ পদটো হ'ল BLR 12025 কাৰণে আপোনালোকৰ 14টা পদ ওলাইছে, যিটো কাৰণে আপোনালোকৰ এডুকেশ্যনেল কোৱালিফিকেশ্যন বিচাৰিছে ক্লাছ 10 পাছ কৰা হ'ব লাগিব আৰু আপোনালোকৰ ছেকেণ্ড ক্লাছ বইলাৰ এটেণ্ডেণ্টৰ আপোনালোকৰ চাৰ্টিফিকেট এখন থাকিব লাগিব। আৰু 2 নম্বৰ পদটো হ'ল আপোনালোকৰ OSG 12025 আৰু এইটো পদৰ কাৰণে আপোনালোকৰ পোষ্ট ওলাইছে 46টা পদ আৰু এডুকেশ্যনেল কোৱালিফিকেশ্যনটো আপোনালোকৰ বিচাৰিছে ক্লাছ 10 বা মেট্ৰিক পাছ কৰা হ'ব লাগিব আৰু লগতে must have minimum 3 years post qualification full time work experience মানে 3 বছৰ আপোনালোকৰ work experience লাগিব constable in general duty or equivalent from the state police, state armed force বা defense। আৰু 3 নম্বৰ পোষ্ট হ'ল JTF 12025 যেটো আপোনালোকৰ পোষ্ট ওলাইছে একাউণ্টৰ পোষ্ট আৰু এইটো কাৰণে আপোনালোকৰ শৈক্ষিক অৰ্হতাটো আপোনালোকৰ বিচাৰিছে 10+2 মানে আপোনালোকৰ হায়াৰ ছেকেণ্ডেৰী পাছ কৰা হ'ব লাগিব। লগতে আৰু আপোনালোকৰ 1 year ডিপ্ল'মা চাৰ্টিফিকেট ফায়াৰ এণ্ড ছেফটি আপোনালোকৰ 1 year ডিপ্ল'মা চাৰ্টিফিকেট থাকিব লাগিব আৰু আপোনালোকৰ হেভি মটৰ ভেহিকলৰ ড্ৰাইভিং লাইচেন্স আপোনালোকৰ থাকিব লাগিব এইটো পদৰ কাৰণে। আৰু 4 নম্বৰ পদটো হ'ল আপোনালোকৰ PHS 12025 এইটো কাৰণে আপোনালোকৰ পোষ্ট ওলাইছে 2টা পদ আৰু এইটো কাৰণে এডুকেশ্যনেল কোৱালিফিকেশ্যন বা শৈক্ষিক অৰ্হতাটো বিচাৰিছে আপোনালোকৰ হায়াৰ ছেকেণ্ডেৰী পাছ কৰা হ'ব লাগিব আৰু লগতে আপোনালোকৰ ডিপ্ল'মা পাছ কৰা হ'ব লাগিব। লগতে চাৰ্টিফিকেট ইন চেনিটেৰী ইনস্পেক্টৰ কোৰ্চৰ ডিপ্ল'মা আৰু চাৰ্টিফিকেট ইন হেল্থ ইনস্পেক্টৰ কোৰ্চ নহ'লে ডিপ্ল'মা আৰু চাৰ্টিফিকেট ইন চেনিটেৰী হেল্থ ইনস্পেক্টৰ কোৰ্চ কৰা হ'ব লাগিব আৰু আপোনালোকৰ মিনিমাম 1 বছৰ এক্সপিৰিয়েঞ্চ থাকিব লাগিব। আৰু 5 নম্বৰ পদটো হ'ল TBR 12025 আপোনালোকৰ এইটো কাৰণে আপোনালোকৰ পদ আছে 14টা আৰু এডুকেশ্যনেল কোৱালিফিকেশ্যন বা শৈক্ষিক অৰ্হতাটো আপোনালোকক বিচাৰিছে আপোনালোকৰ মিনিমাম মেট্ৰিক পাছ কৰা হ'ব লাগিব আৰু লগতে আপোনালোকৰ ফাৰ্ষ্ট ক্লাছ বইলাৰ এটেণ্ডেণ্ট চাৰ্টিফিকেটটো থাকিব লাগিব। আৰু 6 নম্বৰ পদটো হ'ল আপোনালোকৰ NTR 12025 কাৰণে আপোনালোকৰ এটা পদ ওলাইছে, যিটো কাৰণে আপোনালোকৰ BSc নাৰ্ছিং পাছ কৰা হ'ব লাগিব আৰু মিনিমাম 2 বছৰ আপোনালোকৰ ৱৰ্ক এক্সপিৰিয়েঞ্চ থাকিব লাগিব। আৰু 7 নম্বৰ পদটো হ'ল SAS 12025 যিটো কাৰণে আপোনালোকৰ পোষ্ট আছে এটা আৰু এইটো কাৰণে আপোনালোকৰ শৈক্ষিক অৰ্হতাটো বিচাৰিছে আপোনালোকে বেচেলৰ ডিগ্ৰী পাছ কৰা হ'ব লাগিব হিন্দী বিভাগত নহ'লে ইংলিছ আপোনালোকৰ ছাবজেক্টটো থাকিব লাগিব গ্ৰেজুৱেশ্যন কৰোঁতে আৰু মিনিমাম 1 বছৰ আপোনালোকৰ must have certificate or diploma in Hindi translator course আপোনালোকৰ 1 বছৰ চাৰ্টিফিকেট থাকিব লাগিব আৰু মিনিমাম 6 month ডিপ্ল'মা চাৰ্টিফিকেট ইন কম্পিউটাৰ এপ্লিকেশ্যন মানে ছমহীয়া আপোনালোকৰ কম্পিউটাৰ কোৰ্চ এটা কৰা হ'ব লাগিব আৰু 1 বছৰ আপোনালোকৰ ৱৰ্ক এক্সপিৰিয়েঞ্চ থাকিব বিচাৰিছে। গ্ৰেড 5 আপোনালোকৰ পোষ্ট কেইটা আছে 8 নম্বৰ পোষ্টটো হ'ল CAC 12025 যিটো আপোনালোকৰ পদ আছে আপোনালোকৰ 4টা পদ আৰু এইটো কাৰণে আপোনালোকৰ শৈক্ষিক অৰ্হতাটো বিচাৰিছে আপোনালোকৰ মেট্ৰিক পাছ কৰা হ'ব লাগিব লগতে আপোনালোকে 3 বছৰ ডিপ্ল'মা কৰা হ'ব লাগিব কেমিকেল ইঞ্জিনিয়াৰিঙত। আৰু 9 নম্বৰ পদটো হ'ল CIP 12025 যিটো আপোনালোকৰ পদ আছে আপোনালোকৰ 11টা আৰু এডুকেশ্যনেল কোৱালিফিকেশ্যন বা শৈক্ষিক অৰ্হতাটো এইটো কাৰণে বিচাৰিছে আপোনালোকৰ 10 পাছ কৰা হ'ব লাগিব লগতে আপোনালোকে 3 বছৰ ডিপ্ল'মা কৰা হ'ব লাগিব চিভিল ইঞ্জিনিয়াৰিং ব্ৰাঞ্চৰ পৰা। আৰু 10 নম্বৰ পদটো হ'ল আপোনালোকৰ COM 12025 পোষ্টটো আপোনালোকৰ ওলাইছে 2টা পোষ্ট আৰু এডুকেশ্যনেল কোৱালিফিকেশ্যন বা শৈক্ষিক অৰ্হতাটো এইটো কাৰণে বিচাৰিছে আপোনালোকৰ মিনিমাম 10 পাছ কৰা হ'ব লাগিব আৰু লগতে আপোনালোকৰ 3 বছৰীয়া ডিপ্ল'মা কৰা হ'ব লাগিব কম্পিউটাৰ ইঞ্জিনিয়াৰিং ব্ৰাঞ্চত। এনেকৈ আপোনালোকৰ বহুতকেইটা পদ ওলাইছে ইঞ্জিনিয়াৰিঙৰ আপোনালোকৰ মেকানিকেলৰ হাইষ্ট ওলাইছে। সবিশেষ জানিবলৈ ভিডিঅ'টো শেষলৈকে চাই থাকিব। INS 12025 আপোনালোকৰ পোষ্ট ওলাইছে 25টা পদ আৰু এডুকেশ্যনেল কোৱালিফিকেশ্যন বা শৈক্ষিক অৰ্হতাটো আপোনালোকক বিচাৰিছে
10 পাস কৰা হ'ব লাগিব লগতে আপোনালোকৰ 3 বছৰ ডিপ্লোমা কোৰ্স কৰা হ'ব লাগিব ইলেক্ট্ৰনিক্স এণ্ড টেলিকমিউনিকেশ্যন ইঞ্জিনিয়াৰিং নহলে ইলেক্ট্ৰনিক্স এণ্ড কমিউনিকেশ্যন ইঞ্জিনিয়াৰিং বা ডিপ্লোমা ইন ইলেক্ট্ৰনিক্স এণ্ড ইনষ্ট্ৰুমেণ্টেশ্যন ইঞ্জিনিয়াৰিং আৰু নহলে ইনষ্ট্ৰুমেণ্টেশ্যন ইঞ্জিনিয়াৰিং বা টেকনলজি আৰু হেতু বদলি আপোনালোকে ইনষ্ট্ৰুমেণ্টেশ্যন এণ্ড কন্ট্ৰোল ইঞ্জিনিয়াৰিং কৰা হলেও হৈ যাব আৰু 12 নম্বৰ পদটো হ'ল আপোনালোকৰ MEC 12025 যেটো কাৰণে আপোনালোকৰ হাইয়েষ্ট ভ্যাকেন্সি ওলাইছে 62টা পদ ওলাইছে আন বাৰৰ তুলনাত এইবাৰ হাইয়েষ্ট পদ ওলাইছে এডুকেশ্যনেল কোৱালিফিকেশ্যন এটো কাৰণে আপোনালোকৰ মেট্ৰিক পাস কৰা হ'ব লাগিব লগতে আৰু আপোনালোকে 3 বছৰ আপোনালোকে ডিপ্লোমা ইন মেকানিক্যাল ইঞ্জিনিয়াৰিংত গভৰ্নমেণ্ট ৰিকগনাইজড ইউনিভাৰ্চিটি বা বৰ্ডৰ পৰা পাস কৰা হ'ব লাগিব আৰু গেট 7 ৰ আপোনালোকৰ পদ ওলাইছে 13 নম্বৰ পদটো হ'ল আপোনালোকৰ ELE 12025 আপোনালোকৰ পোষ্ট ওলাইছে 31টা পদ আৰু এটো কাৰণে আপোনালোকৰ শৈক্ষিক অৰ্হতা লাগিব মিনিমাম 10 পাস কৰা হ'ব লাগিব লগতে আপোনালোকে 3 বছৰ ডিপ্লোমা ইন ইলেক্ট্ৰিকেল ইঞ্জিনিয়াৰিংত পাস কৰা হ'ব লাগিব আৰু আপোনালোকৰ মাছ প্ৰচেছেড ভ্যালিড ইলেক্ট্ৰিকেল সুপাৰভাইজাৰ সাৰ্টিফিকেট আপোনালোকৰ থাকিব লাগিব আৰু অৰ্ডাৰ ক্ৰাইটেৰিয়াটো আপোনালোকে কি লাগিব আপোনালোকে ডোমিসাইল সাৰ্টিফিকেট লাগিব আপোনালোকে যদি ডিব্ৰুগড় তিনিচুকীয়া শিৱসাগৰ আৰু চৰাইদেউ আৰু লগতে অৰুণাচল প্ৰদেশৰ চাংলাং ডিস্ট্ৰিক্টৰ যদি হয় তাৰ আপোনালোকৰ ডোমিসাইল সাৰ্টিফিকেট লাগিব আৰু এজ লিমিট বা বয়সৰ সময়সীমাটো আপোনালোকৰ কিমান থাকিব পোষ্ট ওয়াইজ আপোনালোকৰ বয়সৰ সময়সীমাটো বেলেগ থাকিব এটো আপোনালোকে চাই ল'ব পাৰিব 18 বছৰৰ পৰা আপোনালোকৰ আৰম্ভ কৰি কিমান বছৰলৈকে থাকিব এপ্লিকেশন ফিজ বা ফিজটো থাকিব আপোনালোকৰ ইউআৰ বা ওবিসি কাৰণে 200 টকা আৰু এসসি এসটি ইডব্লিউএস পিডব্লিউবিডি বা এক্স সাৰ্ভিসমেনৰ কাৰণে কোনো এপ্লিকেশন ফিজ নাই অইল ইণ্ডিয়া ৰিক্ৰুটমেন্ট আপোনালোকৰ অফিচিয়েল ৱেবসাইটত গৈ এটো কাৰণে আপোনালোকে আবেদন কৰিব পাৰিব ইম্পৰ্টেন্ট ডেট কেটা জানি থৈছে যে স্টাৰ্ট হৈছিল আপোনালোকৰ 18 জুলাই 2025 ৰ পৰা আৰু লাষ্ট ডেটটো থাকিব আপোনালোকৰ 18 আগষ্ট 2025 পৰ্যন্ত ভিডিওটো ইমানলৈকে চাই থকাৰ বাবে ধন্যবাদ জয় অসম